সমাপ্ত হৈছে বলক এতিয়া যি কিছু শিকা হৈছে তাৰ অলপ অভ্যাস কৰোঁ এইটো এটা নতুন পৰীক্ষা ইয়াত ত্ৰুটি হ'ব নালাগে প্ৰণাম গ্ৰহণ কৰক মুনিবৰ হে মুনিবৰ যেতিয়াৰে পৰা আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰিছে আমাৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে আমি তাৰ উত্তৰ পাবৰ বাবে আপোনাৰ ওচৰলৈ আহিছো সোধা নিৰ্ভয় মনে সোধা গুৰুদেৱ নাট্যশাস্ত্ৰ উৎপত্তি কেনেকৈ হ'ল ইয়াৰ উদ্দেশ্য কি তুমি বহুত ধুনীয়া প্ৰশ্ন কৰিছা এই প্ৰশ্ন কেৱল নাটকৰ নহয় ই সম্পূৰ্ণ জীৱনৰ পৰিক্ৰমাক বুজাৰ এটা মাধ্যম যেতিয়া ক্ৰেতা যুগত মানুহে কাম আৰু লোভৰ মোহত অধৰ্ম কৰ্ম হিংসা কাজিয়া কৰিবলৈ ল'লে তেতিয়া ইন্দ্ৰই ব্ৰহ্মাদেৱক প্ৰাৰ্থনা জনালে যে চোৱা আৰু শুনা এনেকুৱা কিবা মাধ্যম আছেনে যাৰ জৰিয়তে মনুষ্যৰ মনলৈ ধৰ্ম কৰ্ম জ্ঞান মাৰ্গ পথলৈ উভতিব পাৰে তেতিয়াৰ পৰা সেইবাবে ব্ৰহ্মাদেৱে নাট্যশাস্ত্ৰ ৰচনা কৰিলে কিন্তু গুৰুদেৱ বেদ জ্ঞানৰ ভাণ্ডাৰ জগতৰ ৰহস্য লুকাই আছে তথাপিও আকৌ নতুন বেদ কিয় এই কাৰণেই এই বেদ সকলোৰে কাৰণে সুলভ হওক সকলোকে জ্ঞানৰ সকলোকে শিক্ষাৰ মাধ্যমেৰে ধৰ্মৰ মাজলৈ লৈ যাব পাৰি চাৰি বেদৰ উৎপাদন এয়া কি গুৰুদেৱ Angikang bhuvanang yasya vasikam sarvevam mayam ahaya sandakarani satvikam sivam sundaram নাটকত এই আজি গান শুনিছা ব্ৰহ্মাদেৱে ইয়াক ঋগ্বেদৰ পৰা লৈছে এই সুন্দৰ সংগীতৰ আধাৰ সামবেদ যৰ্জুবেদৰ পৰা অভিনয় আৰু অৰ্থৱবেদৰ পৰা ৰস লোৱা হৈছে চাৰিও বেদৰ উপাদানেৰে পঞ্চম বেদ উৎপন্ন কৰা হৈছে গুৰুদেৱ তেনেহলে নাটক কেৱল দেৱতাসকলৰ বাবে বনোৱা হৈছে নহয় এই প্ৰশ্ন দানৱেও ব্ৰহ্মাদেৱৰ ওচৰত কৰিছিল তেতিয়া ব্ৰহ্মাদেৱে উত্তৰ দিলে যে নাটক সকলোৰে বাবে দেৱতা দানৱ মনুষ্য সকলোৰে ভাল বেয়া কৰ্ম দেখুৱাবৰ বাবে নাট্যশাস্ত্ৰৰ ৰচনা কৰিছে অদ্ভুত সমস্ত সৃষ্টিৰ সমাবেশ লৌকিক অলৌকিক সকলোৰে জগতৰ সকলো কলাৰেই প্ৰাণীৰ ভাৱৰ প্ৰতিনিধি কৰা এক কলা হয় ঋষিগণ নাট্যকলাক সকলো কলাৰে শ্ৰেষ্ঠ কলা বুলি ক'ব পাৰি নতুবা সকলো কলাৰে সমাহাৰ বুলিও ক'ব পাৰি গুৰুদেৱ নাট্যকলা এক আচৰিত কলা জীয়াই থাকিবলৈ মানুহক যিমান উৎসাহৰ প্ৰয়োজন নাট্যকলাৰো সিমানেই প্ৰয়োজন কিন্তু আমাৰ সমাজে ইয়াক দৃষ্টি নকৰে আদৰকাৰী অনৰ্থক বুলি ভাবে কিয় আমি শিল্পী নীতি নিৰ্ধাৰক নহয় কলা সৃষ্টি কৰাটো আমাৰ কৰ্তব্য এইটো নিৰ্ভৰ কৰে নীতি নিৰ্মাতাসকলে আমাৰ অৱদান বিবেচনা কৰিব আৰু আমাক সম্পদ আৰু সুযোগ প্ৰদান কৰিব নাটক কেৱল এটা কলা নহয় নাটকক সমাজৰ আইন
ই সমাজৰ আইনা। নাটকে সামাজিক বৈষম্য দূৰ কৰে আৰু সামাজিক সমতা বৃদ্ধি কৰে। এই অনুভূতিয়ে পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে। নিঃসন্দেহে মুনিবৰ কলাবিহীন সমাজ পশু সমাজৰ দৰে। ঋষিগণ, মোৰ নাট্যকৰ্মী পুত্ৰসকলে আপোনালোকক আদৰণি জনাবৰ বাবে আপোনালোকৰ অপেক্ষাত আছে। বলক আমি গৈ নাটকৰ আনন্দ লওঁ। उदारचरितानां वन्दे मातरम् उदारचरितानां वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् सर्वे भवन्तु सुखिना वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् विश्वबन्धुत्वभावनां वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् योगः कर्मसु कौशलं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वसुदेव कुटुम्बकं वन्दे मातरम् वन्दे मातरम् वन्दे